অধিকাৰ কাৰণে ঐক্য হৈ পেলাই একেটা মঞ্চত থিয় দিয়াৰ কাৰণে মাত মাতে সেইটো কৰবাত আমাৰ অধিকাৰ বাবে এটা নিজৰ এটা কৰ্তব্য দায়িত্ব আছে সেইটো আমি কথাই কৈ আহি আছো সেয়েহে ইয়াত যিসকলোকে উপস্থিত আছে যিসকলে ইয়াৰ 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ ৰাস্তা খোজ কাঢ়ি পেলাই ৰাজপথত ওলাই আহিছে প্ৰতিবাদ গোটেই সেই উচ্ছেদৰ বিষয়টো লৈ পেলাই কেনেকে যে আমি কাৰ্বিৰ গোটেই সমস্যাৰ ওপৰত যিসকল লোকে মাত মাতিছে থিয় দিছে ৰাজপথত দিছে সকলোকে আমি ধন্যবাদ বুলি নকওঁ আমাকো ধন্যবাদ ক'ব লাগে নিজৰ মাতৃভূমি হিচাপে নিজৰ এজন ভূমিপুত্ৰ হিচাপে প্ৰত্যেকগৰাকীয়ে নিজৰ প্ৰত্যেকজনে নিজৰ এটা দায়িত্ব পালন কৰিছে বুলি সেইটো মই ক'ব বিচাৰিছো সেয়েহে সকলোকে যে নহওক এইটো হৈছে ঐতিহাসিক ইয়াত যদি আমি চাব যাওঁ এতিয়া হৈছে সেই ভোগালী বিহু অসমীয়াৰ কাৰণে খিলঞ্জীয়াৰ বাবে বিহু মানে আবেগ বিহু মানে অসমীয়াসকলৰ আবেগ অৰ্থাৎ বিহুৰ যি দিনকেইটাত পৰিয়ালসকলৰ লগত নিজৰ পৰিয়ালসকলৰ লগত গাঁওবাসীৰ লগত সময় কটোৱা বা এটা ভাল সময় যিটো পৰিয়াল কাৰণে দিয়া হয় বা গোটেইখিনি বিহুখন আয়োজন কৰা হয় কিন্তু এই দিনকেইটাতেই নিজৰ ভূমিৰ কাৰণে নিজৰ অস্তিত্বৰ কাৰণে নিজৰ সুৰক্ষাৰ কাৰণে অসমৰ ভিতৰতে অসমীয়াই হৈ পেলাই যে আমি বিহুৰ দিনাখনতে দিনকেইটাত আমি মাত মাতিবলগীয়া হৈছো থিয় দিবলগীয়া হৈছো চিঞৰিবলগীয়া হৈছো খোজ কাঢ়ি পেলাই আমি ৰাজপথ উত্তাল কৰিব আহিবলগীয়া হৈছো সেইটো লজ্জিত কথা আৰু দুখ লগা কথা কিন্তু যে নহওক সেইটো আছে ঐতিহাসিক আমি কাৰ্বিলত কেতিয়াও অসমীয়াৰ সমস্যা কাৰ্বিসকলৰ সমস্যা হোৱা নাই কাৰ্বিসকলৰ সমস্যা কেতিয়াও অসমীয়াৰ সমস্যা হোৱা নাই আজি কোনোবা অসমীয়াক আজি ঠাট্টা কৰা মাৰপিট কৰা মানে কাৰ্বি অৰ্থাৎ অন্য বেলেগ জনগোষ্ঠীসকলে চুপচাপ বহি থাকিব আজি কাৰ্বিসকলক ঠাট্টা কৰা দমন কৰা মাৰপিট কৰা অত্যাচাৰ কৰা মানে অসমীয়া ভাষী বা খিলঞ্জীয়াসকলে চুপচাপ বহি যাব চাই থাকিব কিন্তু আজি আগৰ কাৰ্বি আংলং হৈ থকা নাই এতিয়া আগৰ খিলঞ্জীয়া হৈ থকা নাই আজিৰ খিলঞ্জীয়া হৈছে ঐক্য খিলঞ্জীয়া আজিৰ খিলঞ্জীয়া হৈছে একেটা মঞ্চত নিজৰ মাতৃভূমিৰ কাৰণে থিয় দিব পৰা মাত মাতিব পৰা আমাৰ এই কাৰ্বি আংলঙত বসবাস কৰি থাকে সেয়েহে এই সমস্যা মাত্ৰ কাৰ্বি আংলঙৰ সমস্যা নহয় এই সমস্যা হৈছে গোটেই বৃহত্তৰ অসমৰ সমস্যা বৃহত্তৰ অসমৰ সমস্যা বেদখলকাৰী ইয়াত বিদেশী স্বদেশী যি বিদখলকাৰী আছে যিসকলোকে এটা জানি বুজি কাৰ্বি আংলং যিহেতু ষষ্ঠ অনুসূচী জিলা বুলি গম পোৱাৰ পাছত জোৰ জবৰদস্তি দখল কৰিবহে আচলতে কাৰ ভুল কাৰ হয় আমি খিলঞ্জীয়াসকলে নিজৰ মাতৃভূমিৰ কাৰণে মাত মাতা সেইটো আমাৰ ভুল নে ইয়াত বহিৰাগত লোকসকলে ইয়াত আহি পেলাই আমাক গৌবেগ ক'ব আমাক চাইনিজ গৌবেগ ক'ব সেইটো আমি কেতিয়াও সহ্য নকৰো আৰু যদিহে আমি যদি নিজৰ মাতৃভূমিৰ কাৰণে এজন ভূমিপুত্ৰ হিচাপে মাত মাতি যদি ভুল কৰিছো এনেকুৱা ভুল আমি হাজাৰ বাৰ ভুল কৰাৰ কাৰণে সাজু আছো আমি যিহেতু আমি গোটেই সমস্যাখিনি দেখিছো সেইটো হৈছে ঐতিহাসিক যে আমি কাৰ্বি আংলঙত কেতিয়াও অসমীয়া ভাষী বা বড়ো বা ডিমাচা বা তিৱা গাৰো এওঁলোকৰ লগত বহি পেলাই কেতিয়াও আমি কথা পতা নাই আজি বকৰীয়া ঘাটত আজি গলংক মাটিত আজি অসমীয়া ভাষী বুলিও নকওঁ মই খিলঞ্জীয়াসকলে যিসকলে তেওঁলোকে নেতৃত্ব দিছে যে কেনেকে যে খিলঞ্জীয়াসকলে ঐক্য হ'ব লাগে এইখিনি ক্ষেত্ৰত তেওঁলোকে মাত মাতা থিয় দিয়া বা ৰাজপথত ওলাই অহা মানে সেইটো নেতৃত্ব দিয়াটো সেইটো ঐতিহাসিক আমি কেতিয়াও আমি একেটা মঞ্চত আমি এটা বৈঠকত বহা নাছিলো যে ভাই দাদা বাইদেউসকল যে অসমীয়া ভাষীসকল যিসকল লোক ইয়াত খিলঞ্জীয়াৰ মাজত যিটো বিভাজন হৈ থকা ভাগ হৈ থকা হাতাম পুৰুষীয়া যিটো অসমীয়া ভাগ হৈ থকা এইটো আমি কেনেকে যে বিভাজন হৈছিলো ভাগ কেনেকে হৈছিলো এই কথাষাৰ কেতিয়া আমি আলোচনা কৰা নাছিলো বা কেতিয়া আমি বিবেচনা কৰা নাছিলো কিন্তু যে আজি অসমীয়াসকলে খিলঞ্জীয়াৰ মাজত বড়োই হওক ডিমাচাই হওক গাৰোই হওক অসমীয়া হওক যে কাৰ্বি হওক আমাৰ মাজতে নিজৰ সমস্যা নিজৰ সন্মান নিজৰ আদৰ যে একেলগে গঢ়ি তুলিব লাগিব সেইটো হৈছে এটা ডাঙৰ এটা ঐতিহাসিক সেইকাৰণে অসম চৰকাৰক জনাব বিচাৰিছো উচ্ছেদৰ বিষয়টো লৈ পেলাই বকলীয়া ঘাটত কোনটো জাতি কোনটো ধৰ্ম আমি ক'ব নাযাওঁ কোনো এটা নিৰ্দিষ্ট জাতি বা ধৰ্মৰ বিৰোধিতা কৰে সেইটো নহয় আমাৰ কথা হৈছে বেদখলকাৰী মানে বেদখলকাৰী আৰু বকলীয়া ঘাটত যিসকলোকে বেদখল কৰি আছে এওঁলোকে মাটি কৰবাত কিনে আৰম্ভ কৰক আপোনালোকে ইয়াত যাবই লাগিব ইয়াৰ পৰা এতিয়া কাৰ্বি আংলং এতিয়া মাত্ৰ কাৰ্বি হৈ থকা নাই কাৰ্বি আংলঙৰ ভূমিপুত্ৰ এতিয়া অসমীয়া আছে অসমীয়া ভাষী আছে কাৰ্বি আছে ডিমাচা আছে তিৱা আছে গাৰো আছে আমি সেই খিলঞ্জীয়া আমি ঐক্য হোৱা মানে এতিয়া গোটেই কাৰ্বি আংলং গোটেই অসমখন জোকাৰিব এতিয়া সেয়েহে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ অসম চৰকাৰ দিছপুৰবাসী যিসকল লোক আছে আপোনালোকে এটা কথা জনা উচিত কাৰ্বি আংলঙত এতিয়া মাত্ৰ কাৰ্বি হৈ থকা নাই এতিয়া খিলঞ্জীয়াৰ বতাহ আহি আছে আৰু
এই খিলঞ্জীয়া বঁটাটো গোটেই অসমখনত জোকাৰিব গৈ আছে আৰু ইয়াতে এটা কথা ক'ব বিচাৰিছো সদায় কৈ আহিছো কৰবাত আমাৰো ভুল আছে কৰবাত আমাৰো ভুল আছে কাৰ্বি সমাজৰ ভিতৰত যেহেতু কাৰ্বি আংলং মানে কাৰ্বিসকলে নেতৃত্ব দি আহি আছে 40-50 বছৰ ধৰি 1951 চনৰ পৰা 1951 পৰা যেতিয়া আমি পৰিষদ পাইছো সেই পৰিষদত কাৰ্বিসকলে যেটো কাৰ্বি আংলং হোৱাৰ মানে এটা কাৰ্বিসকলে নেতৃত্ব দিছে ইয়াৰ মাজত বহুত ভুল ভ্ৰান্তি হৈছে আমাৰ স্পষ্ট কথা লুকাবলগীয়া কথা একো নাই বহুত ভুল ভ্ৰান্তি হৈছে আৰু এই বিভাজনৰ কাৰণে আমাৰ অস্তিত্বহীন যেটো কাৰ্বি আংলং হৈছে ইয়াৰ কাৰণে হ'ব লগা হৈছে আৰু যেহেতু কৰবাত আমাৰ ভুল ভ্ৰান্তি আছে আমি সদায় স্পষ্টকে কৈ আছো আমি সিদ্ধাকে কৈ আছো যেটো ভুল হৈছে অসমীয়া ভাষীসকলে কৰবাত ভুল হৈছে এওঁলোকে কথাটো স্বীকাৰ কৰক আমি একেলগে স্বীকাৰ কৰাৰ কাৰণে যেটো কোড ভুল হৈছে কোড শুধৰাব লাগে কোড আমি বিবেচনা কৰিব লাগে কোড আমি শুধৰাবলগীয়া আছে এই গোটেইটো আমি নিজেই বিবেচনা কৰি বিশ্লেষণ কৰি পেলাই আমি একটা মঞ্চত এই সমন্বয়খিনি আমি গঢ়ি তুলিব পাৰিছো এইখিনিতে কিছুমান ব্যক্তি আমি সন্মান কৰো কিছুদিন পূৰ্বে যেতিয়া আমি বকলিয়া ঘাটত আমি বৈঠক কৰিছিলো যে অসমীয়াৰ এটা মঞ্চ এটা সমন্বয় এটা একতাৰ কথা আমি আলোচনা কৰিছো তেতিয়া কাৰ্বিলৰ পৰিষদৰ সদস্য মুকুট মহন্ত ডাঙৰীয়া কৈছিলে বহুত ভাল ঠাট্টা কৰে হিচাপত তেখেত কৈছে তেখেতক মই সন্মান সহকাৰে মই তেখেতক ক'ব বিচাৰিছো তেখেতে কৈছিলে যে ভাল হৈছে কিন্তু যে মই যেতিয়া 2017 চনত পৰিষদৰ সদস্য হৈছিলো কিন্তু মোক উচ্চ ন্যায়ালয়ত মোৰ বিৰুদ্ধে এটা কেছ তাত দিছিলে বুলি হয় আমি মানিছো কৰবাত এই ষষ্ঠ অনুসূচী জিলা হোৱাৰ লগে লগে কৰবাত আমাৰো সেই জনগোষ্ঠীয় লোকসকলৰ অধিকাৰৰ প্ৰতি কৰবাত মাত মাতা কোনোবাই হয়তো ভুল কৰিছে সেইটো লুকাবলগীয়া কথা একো নাই সেইটোত আমি ক্ষমা প্ৰাৰ্থী আমি সদায় কৈ আছো সেইটো নহয় যে আৰু তেওঁলোকে কৈছে যে নাই এটা কাৰ্বিসকলে অসমীয়া ভাষীসকলৰ খিলঞ্জীয়াসকলৰ প্ৰয়োজন হৈছে সেইকাৰণে তেওঁলোকে স্বীকাৰ কৰিছে এতিয়া অসমীয়া ভাষীসকল খিলঞ্জীয়াসকলৰ অকল কাৰ্বি বুলি নহয় একেলগে আমি অস্তিত্বহীন হৈ আছো অকল কাৰ্বিসকলে অস্তিত্বহীন হৈ থকা আদৰ নথকা সেইটো নহয় আমি সকলো আমি একেটা মঞ্চত একেটা পৰিস্থিতিত আমি গোটেই আমি পৰি আছো আৰু তেনেতেই তেওঁলোকে কৈছিলে যে না 16-17 চনত কেছ দিছিলে আমুক দিছিলে তেনেকৈ কৈছিলে বিভিন্ন ধৰণৰ প্ৰচাৰ কৰিছে যদি তেনেকৈ যদি ক'ব যাওঁ আমি ক'ব পাৰো যে এটা সময়ত কাৰ্বিসকলক ঘৃণ কৰে আমি ক'ব পাৰো এটা সময়ত কাৰ্বিসকলে ঘৃণা শব্দটো আমি অসমত শুনিছিলো জনগোষ্ঠীয় লোকসকলৰ প্ৰতি আমি ক'ব পাৰো কিন্তু যি হৈছে যি হ'ব লগা হৈছে যি বিবেচনা কৰিবলগীয়া আছে আমি কৰিছো এতিয়া সময়টো হৈছে কাৰ কি ভুল হৈছে সেইটো আমি চোৱা আমাৰ সময় নাই আমি বিহুৰ নিচিনা সেই আনন্দৰ দিন কেইটাতো আমি ঘৰত বহি পেলাই আমি বহিব পৰা নাই আমি ৰাজপথত ওলাই আহিবলগীয়া আছো নতুন বছৰত আমি কৰবাত পাৰ্টি কৰিব যোৱা পিকনিক খাব যোৱা আমাৰ সময় নাই আমি ৰাজপথত উত্তাল কৰিবলগীয়া এই পৰিণতি এইখিনি পৰ্যায়ত আহি পৰিছেহি সেয়েহে বহুতখিনি কাৰ্বি আংলঙত আছে মুকুট মহন্ত ডাঙৰীয়াক তেখেতক আমি সন্মান সহকাৰে যি হৈছে অকল সেইটো নহয় অসমত গোটেই জ্যেষ্ঠ নেতা যিমানখিনি আছে এই সময়টো আমি খিলঞ্জীয়াসকলে ঐক্য হৈ পেলাই বিদেশী স্বদেশী কেনেকৈ আমি চিনাক্তকৰণ কৰি পেলাই কেনেকৈ যে আমি বৰ অসমখন আমি গঢ়ি তুলিব পাৰিম কেনেকৈ কাৰ্বি আংলঙৰ অস্তিত্বহীন হৈ থকা খিলঞ্জীয়াসকল কেনেকৈ সুৰক্ষিত ৰাখিব পাৰিম কেনেকৈ যে আমাৰ আই মাতৃ যে অসমৰ আই মাতৃ কেনেকৈ যে এতিয়া সন্মান বা আদৰ বা নিজৰ অস্তিত্বহীন নথকা হৈছে নিজৰ স্থান স্থিৰতা নথকা হৈছে সেই গোটেইখিনি ক্ষেত্ৰত আমি একেলগে চিন্তা কৰা সময় আহি পৰিছেহি সেয়েহে আমি যিয়েনো এই সমস্যাটো অকল কাৰ্বি আংলঙৰ সমস্যা নহয় সেইটো মই কৈ আহিছো এই সমস্যা হৈছে সমগ্ৰ অসমৰ সমস্যা সেইকাৰণে কাইলৈ কাৰ্বি আংলঙত উজনি নামনি অসমৰ পৰা বিভিন্ন ঠায়ে সোণোৱাল কছাৰী তিৱা মিচিং ৰাভা টাইখম মৰাণ মটক আৰম্ভ কৰি বিভিন্ন ধৰণৰ জনগোষ্ঠীয় বা খিলঞ্জীয়াসকলে কাৰ্বি আংলঙত আগবাঢ়ি আহি আছে কাইলৈ আমি আলোচনা কৰি আছো এই স্বদেশী বিদেশী অকল আমি হিন্দু মুছলিম কৰি থাকিলে নহব আমি অকল হিন্দু মুছলিম কৈ থাকিলে নহব কৰবাত এটা হিন্দু খাত্ৰে মে হে বুলি কৈ কৰবাত আমি হিন্দু মুছলিম খাত্ৰে মে বুলি কৈ খিলঞ্জীয়াসকলে কেনেকৈ যে অস্তিত্বহীন নিজৰ ভূমিখিনি কেনেকৈ হেৰাই গৈ আছে এই কথাটো সকলোৱে উপলব্ধি কৰা এটা প্ৰয়োজন আছে সেয়েহে এই গোটেইখিনি বস্তুত কেনেকৈ যে আমি ভালকে চোৱা কৰিব লাগিব কেনেকৈ যে আগবাঢ়ি যাব লাগিব আৰু আজিৰ পৰা যেহেতু কাৰ্বি আংলঙত খিলঞ্জীয়া মঞ্চ খিলঞ্জীয়া সমন্বয় খিলঞ্জীয়া একতা খিলঞ্জীয়া ঐক্য সেই মাতখিনি যেতিয়া আমি শুনিছো গোটেই অসমবাসী দেখিলে
এইখিনি সমন্বয়ে আমাৰ ভৱিষ্যত আমাৰ অস্তিত্বখিনি বা আমাৰ যিটো অধিকাৰ প্ৰাপ্য এই সমন্বয় সেইটো আমাক স্থিৰ কৰিব, সেইটো আমাক সুৰক্ষা দিব। আৰু যিমানে নকওক কিয়, যিমানে আমি এছটিৰ কাৰণে নালাগক কিয়, যিমানে আমি সুৰক্ষাৰ কাৰণে নালাগক কিয়, যেতিয়ালৈকে খিলঞ্জীয়া ঐক্য নহয় বা যেতিয়ালৈকে খিলঞ্জীয়াসকলে ঐক্য হোৱাৰ প্ৰতি মাত নামাতে বা বিবেচনা নকৰে বা বিশ্লেষণ নকৰে, এই অসমখন কেতিয়াও আমি বৰ অসম গঢ়ি তুলিব নোৱাৰো। আৰু অসমখন অসমখন ৰহাতলৈ যাবই যাব, সেইটো কোনে বচাব নোৱাৰি। সেইকাৰণে ইয়াৰ বিশেষ আমি চিন্তা কৰিব লাগিব, যিহেতু আমি ঐক্য একতাৰ সেই বিষয়টো। সেইকাৰণে যেতিয়া আমি আন্দোলনত নামিছো, আমি মাত্ৰ কাৰ্বি আংলঙৰ কথা কোৱা নাই, আমি কৈছো সমগ্ৰ অসমৰ কথা কৈছো। আমি সমগ্ৰ অসমৰ সন্মান নথকা মানে কাৰ্বি আংলংটো এনেই সৰু এটা জাগাই হয়। সেইকাৰণে যিমানখিনি ইয়াত আছে, উপস্থিত আছে, কৰবাত যদি ভুল ভ্ৰান্তি হয়, আমি নিজৰ একেটা পৰিয়ালে হয় যিহেতু, একেটা মঞ্চৰে হয় যিহেতু, একেটা নিজৰে ভাই ভনী হয়, নিজৰ একেটাই ভাই দাদাসকল গোটেইখিনি হয়, আমি নিজৰ মাজত শুধৰাব লাগিব। আলোচনা মৰ্মত আমি যিকোনো পৰ্যায় নহয় কিনে আমি আন্দোলনে নহওক কিয় আমি সেইটো চোৱা চিতা কৰিব লাগিব। সেইখিনিয়ে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো, যিহেতু ইমান ডাঙৰ দেৰিকে মোৰ বক্তব্য ফাটি যোৱা আৰু সেই গ্ৰামাৰক অসমীয়াত কি কয়, গ্ৰামাৰ ব্যাকৰণ হয়। মোৰ অসমীয়াৰ ব্যাকৰণটো হয়তো কৰবাত ভুল হ'ব পাৰে, কিন্তু তাৰ পাছতে আপোনালোকে যে ভালকে ভালকে শুনিছে বা সময়খিনি তালৈকে ধন্যবাদ জ্ঞাপন কৰিছো। আন্দোলন কৰিছো, আন্দোলন কৰাৰ কাৰণে বা ৰাজপথ ওলাই অহাৰ কাৰণে ধন্যবাদ দিয়া নাই। কৰবাত মোৰ ব্যাকৰণ বেয়া হোৱাৰ পাছতে আপোনালোকে মোৰ কথা শুনিছে, সেইবাবে ধন্যবাদ দিছো। সেয়েহে সকলোকে শুভৰাত্ৰি।